ৰাজু, 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 কলৈ গলি বাৰু? ৰাজু, কলৈ গলি ৰাজু? ই চালা বাথৰুমতে সোমাই আছে চাগে। চাওগৈ মই ইয়াক। বিকাশ, বিকাশ। বিকাশ, কি হয় এইবোৰ হা? তই টয়লেটৰ ওপৰত শুই আছা যে হা? দেউতা, মোক শুবলৈ দিয়া। ইয়াৰ ভিতৰত ঠাণ্ডা ঠাণ্ডাকৈ কিমান যে ভাল লাগিছে মইহে জানো। মুঠতে তুমি ইয়াৰ পৰা যোৱা আৰু মোক ইয়াত ভালকৈ শুবলৈ দিয়া। বিকাশ, তই কিন্তু বহুত ডিষ্টাৰ্ব দিয় দেই। মোৰ মান সন্মান গোটেই নষ্ট কৰি পেলাবি। বল এতিয়া পঢ়িবলৈ। পঢ়িলে কি হ'ব? ল'ৰা, পঢ়িলে পৰীক্ষাত ভাল নম্বৰ আনিব পাৰিবি। তেতিয়া কি হ'ব? তই ভাল নম্বৰ লৈ পাছ কৰিলে তোৰ ভাল এটা চাকৰি হ'ব। তেতিয়া কি হ'ব? ল'ৰা, তই ভাল চাকৰি পালে ভাল পইচা ইনকাম কৰিব পাৰিবি। তাৰ লগত কি হ'ব? তাৰ লগত কি হ'ব বুলি সুধিছা? ভাল পইচা ইনকাম কৰিলেহে জীৱনত আৰাম কৰিব পাৰিবি। হা দেউতা, মই সেইটোৱেইতো কৰি আছোঁ। ইয়াত পঢ়িবলৈ কি দৰকাৰী? তই কিন্তু একো কথা নুশুনা হৈ গৈছ দেই। উঠা ইয়াৰ পৰা, মই আজি তোক নিজেই পঢ়াম। নিজেতো নপঢ়ই, খালি মোকে কৈ থাক। ইয়াৰ পৰা যা এতিয়া আৰু মোক ইয়াত শুবলৈ দে। আজি বহুত গালি খালোঁ দেউতাৰ লগত। অলপ ভালকৈ শুই যাওঁ দে মই এতিয়া। গুড নাইট বন্ধু বান্ধৱীসকল। বাই।